এয়া পলাকবাৰী সমষ্টিৰ দক্ষিণ সৰু বংশ মৌজাৰ 1 নম্বৰ আমতলাৰ এটা ব্যস্ততাপূৰ্ণ ৰাস্তা। তোমালোকে এতিয়া ক'ত যোৱা? স্কুলত যাওঁ। কোন স্কুল? চেণ্ট লুইচ হাইস্কুল নপাৰা। কেলে যোৱা? ইণ্ডিপেণ্ডেন্স ডে'ৰ কাৰণে প্ৰেক্টিছ কৰিবলৈ। আচ্ছা, একো অসুবিধা নহয় নেকি তোমালোকৰ? অসুবিধা বহুত হৈছে ৰাস্তাটোৰ কাৰণে। হয় নেকি? আচ্ছা, এইটো কি বাৰিষা হৈছে নে 2-1 বৰষুণৰ ফলত এনেকুৱা হয়? হয়, বৰষুণৰ ফলত এনেকুৱা ৰাস্তাটো বেয়া হৈছে। বৰষুণ হ'লে এনেকুৱা হয়? হয়। আচ্ছা, একো চৰকাৰৰ পৰা একো সঁহাৰি পোৱা নাই নেকি? নাই পোৱা। তো চেণ্ট্ৰেল চৰকাৰৰ 5 বছৰ হৈ গ'ল, বহুত টকা দিলে ৰাস্তাৰ নামত, এই ৰাস্তাৰ নামত অহা নাই নেকি ইয়াতে? দিছে চাগে, শুনিছোঁ। ভালেই লাগিছে যে কৰোৰ টকা খৰচ কৰিছে, কিন্তু আমি তাৰ পৰা একো লাভ পোৱা নাই। আচ্ছা, আকৌ অসমতো বিজেপি চৰকাৰে, তোমালোকে কি আশা কৰা? এয়াই আশা কৰোঁ দিয়ক, গোটেই ভাৰততে দিয়ক, আৰু যদি আমাৰ ভাগ্যত আছে আমাৰ ৰাস্তাটোও বাৰু ভাল হ'ব। আচ্ছা, ঠিক আছে, যোৱা। ang